বন্ধুসকল আপোনালোকৰো ফেচবুকটো আপোনালোকৰ বিজনেছ টাইপ হৈ আছে নেকি? যদি আপোনালোকৰ ফেচবুকটো বিজনেছ টাইপ হৈ আছে তেনেহ'লে আপোনালোকে সঁচাই ফেচবুকৰ পৰা টকা পাবনে? ভৱিষ্যতে কিবা আপোনালোকৰ অসুবিধা হ'ব? তো নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছএম গাৰ্ডছ আপোনালোকৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধুসকল মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে ফেচবুকৰ কিছুমানত কি হয় বিজনেছ টাইপ হৈ থাকে। যদি আপোনালোকৰো ফেচবুকটো আপোনালোকৰ বিজনেছ টাইপ হৈ আছে তেনেহ'লে আপোনালোকে সঁচাই ফেচবুকৰ পৰা টকা নোপোৱা নে আপোনালোকৰ ভৱিষ্যতে কিবা অসুবিধা হ'ব নে আপোনালোক কেনেকৈ আপোনালোকৰ ফেচবুকৰ বিজনেছ টাইপটো আপোনালোকে ৰিমুভ কৰিব পাৰিব, সকলোবোৰ কথা এই ভিডিঅ'টোত মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেল নতুন হৈছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰে, বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টো মাজলৈ আগবাঢ়ো। বন্ধুসকল বৰ্তমান সময়ত যিসকলৰ মানে ফেচবুকটো মনিটাইজ হোৱা নাই, মনিটাইজ হ'ব ৰেডি হৈছে, তেওঁলোকৰ ফেচবুক একাউণ্টটো মানে বৰ্তমান সময়ত হয়তো বিজনেছ টাইপ হৈছে। আপোনালোকৰো হ'ব পাৰে, কিছুমানৰ মানে 50% হৈছে, যদি 50% হোৱা নাই। যদি আপোনালোকৰ বিজনেছ টাইপ হৈ আছে তেনেহ'লে আপোনালোকে কেনেকৈ ৰিমুভ কৰিব পাৰিব বিজনেছ টাইপটো মই আপোনালোকক কৈ আছোঁ। চাওক বন্ধুসকল বৰ্তমান সময়ত যদি আপোনালোকৰ ফেচবুকটো মনিটাইজ হোৱা নাই কিন্তু আপোনালোকৰ ফেচবুকটো বিজনেছ টাইপ হৈ আছে তেনেহ'লে আপোনালোকৰ একো অসুবিধা নহয়। আপোনালোকৰ যেতিয়া আপোনালোকৰ ফেচবুকৰ পে আউট অপশ্যনটো আপোনালোকৰ খোল খাব, যেতিয়া আপোনালোকে পে আউট ছেটিংছ কৰিব, তাত আপোনালোকৰ কিছুমান GST নম্বৰ আৰু কিবা আপোনালোকৰ এনেকুৱা বেলেগ বেলেগ নম্বৰ আপোনালোকক সোধে আৰু আপোনালোকৰ বিজনেছ টাইপ সোধে। আপোনালোকে চিম্পলি তাত ইণ্ডিভিজুৱেল আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু আপোনালোকে য'ত আপোনালোকৰ GST নম্বৰ থাকে তাত সেইটো হৈছে আপোনালোকৰ অপশ্যনেল। তাত আপোনালোকে কোনো ধৰণৰ নম্বৰ আপোনালোকে বহাব নালাগে। বহুতে কি কৰে, বহুতে তেওঁলোকৰ ফোন নম্বৰ বা তেওঁলোকৰ পান কাৰ্ড বা তেওঁলোকৰ আধাৰ কাৰ্ডৰ নম্বৰ বহাই দিয়ে। সেই বহুৱাৰ কাৰণে তেওঁলোকৰ ফেচবুক পেজটো বা ফেচবুকটো যিটো মানে বিজনেছ টাইপ হৈ থাকে, বিজনেছ টাইপটো হৈ যায় আৰু কেতিয়াও ৰিমুভ কৰিব নোৱাৰে। আপোনালোকৰো যদি বিজনেছ টাইপ হৈ আছে তেনেহ'লে আপোনালোকে আকৌ আপোনালোকৰ পে আউট ছেটিংছটো আপোনালোকে ভালদৰে চেক কৰক। আপোনালোকৰ য'ত আপোনালোকৰ বিজনেছ টাইপ থাকিব তাত আপোনালোকে ইণ্ডিভিজুৱেল চিলেক্ট কৰিব আৰু য'ত আপোনালোকৰ GST নম্বৰ থাকিব তাত আপোনালোকে একো নিদিব। যদি আপোনালোকে বাই মিষ্টেকলি আপোনালোকৰ ফোন নম্বৰ, আধাৰ কাৰ্ড বা পান কাৰ্ড নম্বৰ দিছে তেনেহ'লে আপোনালোকে সেইটো ৰিমুভ কৰিব, কাৰণ সেই নম্বৰটো থাকিলে ফেচবুকৰ ডিটেক্ট কৰে যে হয়তো আপোনালোকে কিবা বিজনেছ কৰে আৰু আপোনালোকৰ GST নম্বৰটো ট্ৰেক কৰে। যিহেতু আপোনালোকে যদি ফেচবুকত কিবা বিজনেছ কৰে তাৰ পৰা আপোনালোকে টেক্স কাটিব আৰম্ভ কৰে, তেনে ক্ষেত্ৰত আপোনালোকে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰাত বহুত অসুবিধা হ'ব পাৰে বা আপোনালোকে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব অসমৰ্থতো হ'ব পাৰে। সেয়েহে কৈছোঁ যদি আপোনালোকৰ ফেচবুকটো আপোনালোকৰ বিজনেছ টাইপ হৈ আছে কিন্তু আপোনালোকৰ ফেচবুকটো মনিটাইজ হোৱা নাই তেনেহ'লে আপোনালোকে একদম টেনশ্যন ল'ব নালাগে। আপোনালোকে যেতিয়া পে আউট একাউণ্ট আপোনালোকে ছেট আপ কৰিব তেতিয়া আপোনালোকে তাত ইণ্ডিভিজুৱেল বিজনেছ চিলেক্ট কৰিব, লগতে আৰু আপোনালোকৰ য'ত GST নম্বৰ দিয়া থাকে তাত আপোনালোকে GST নম্বৰ দিব নালাগে। সেয়েহে মই আপোনালোকক কওঁ যে আপোনালোকে যেতিয়াই আপোনালোকে পে আউট একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰিব বা ছেট আপ কৰিব তেতিয়া আপোনালোকে ভালদৰে ভাবি চিন্তি আপোনালোকে কৰিব লাগে। যদি আপোনালোকে বিচাৰে পে আউট একাউণ্ট কেনেকৈ ছেট আপ কৰিব লাগে তেনেহ'লে আপোনালোকে চিম্পলি মোক কমেণ্টত জনাই দিব। মই আপোনালোকক ইয়াৰ ওপৰত এটা ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাই দিম, আপোনালোকে কেনেকৈ সঠিক নিয়মত আপোনালোকৰ পে আউট একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। চ' আপোনালোকৰ আজিলৈ এইখিনি আছিল। যদি আপোনালোকক কিবা জানিব থাকে বা কিবা সুধিব থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' মাজলৈ।